Hey guys, welcome back to our channel. আজি আমি আহিছো মিৰ্জাৰ ৰাস পূজা চাবলৈ। আহক আপোনালোকক আমি দেখাও আমাৰ মিৰ্জাৰ ৰাস কেনেকুৱা হৈছে। এইবাৰ আমি চাম মিৰ্জাৰ ৰাস কেনে হৈছে। এই দুৰ্গা মন্দিৰ, এইটো মিৰ্জাৰ দুৰ্গা মন্দিৰ। যেটা গছত বান্ধি থোৱা উৰালত বান্ধি থোৱা এই বস্তুটো এইটো এই চাওক ভাইৰেলত চলি থকা ধনৰ মাকে ইয়াত ঢেকি দি আছো। কালিয়া নাগৰ ওপৰত ডেন্স কৰি থকা কৃষ্ণ। যেতিয়া কৃষ্ণই বস্ত্ৰবিলাক লুকাই থৈ দিয়ে গোপিনীবিলাকৰ গা ধুই থকাৰ সময়ত এই গোৱৰ্ধন পাহাৰখন উঠাই থৈ গৈছে কৃষ্ণই। কিমান কষ্ট হৈছে কোনে জানিব। ৰাম সেতু বনাই থকাৰ সময়ত এইটো যেতিয়া হনুমানে শিৱৰ এই অহংকাৰ ভংগমন তারিখে আমি ওপেন রাইডক ফুলকরি প্রত্যেক বছরে হয় এই ভিডিও এই হিসাবে আমি লতাইখন রাখিছোঁ ৰামৰ ঠিক আছে 8 তাৰিখে ৰাম 8 তাৰিখে হ'ব 8 তাৰিখে আমি ওপেন দিনত তাতে লতাই ধৰে তাৰে ভিতৰত কোন ভাগ্য ওলাই ভাগ্য এনে ইয়াত পুৰস্কাৰ আছে আমাৰ ফাৰ্ষ্ট প্ৰাইজ বলেৰো ৰিপোৰ্ট সেকেন্ড প্ৰাইজ ৱেগনাৰ থাৰ্ড প্ৰাইজ এল্টো K10 ফ'ৰ্থ প্ৰাইজ ৰয়েল এনফিল্ড ফিফ্থ প্ৰাইজ স্কুটি এখন আৰু ছিক্স প্ৰাইজ টিভি এটা আমাৰ মাত্ৰ 200 টকাৰ মূল্য টিকেট হয় এইবিলাক। আপোনালোকে কিনি নিজৰ ভাগ্য পৰীক্ষা কৰিব পাৰে। আহক মিৰ্জাৰ ৰাসত আৰু চাওক ইয়াতে কি চলি আছে, ৰাস চাওক আৰু এখন লটাৰী টিকেট কিনি যাওক। ইয়াতে আপোনালোকে নিজৰ ভাগ্য পৰীক্ষা কৰিব পাৰে। ধন্যবাদ।
পূজা বুলি আমি কাটা নিমকি কিনিম এইবাৰ কাটা নিমকি দিব কিমান ল'ম আমি কিমান পেট ভৰালি হ'ব না আমি বিমলত 20 টকা ল'ম So আমি মিৰ্জাৰ ৰাস চালোঁ বৰ্তমান আপোনালোকক কেনে পালে জনাব আৰু এনেকৈ আমি ডেইলি এখন ৰাস চাম আৰু আপোনালোকক দেখাম যেতিয়ালৈকে পৰীক্ষা নাহে কাৰণ পৰীক্ষাত আমিও পঢ়িব লাগিব আপোনালোকৰ হয়তো পৰীক্ষা চলি চবৰে এক্সাম চলে এইটো মাহত তো আপোনালোকক পঢ়িব আৰু ভালকৈ যেনে পাৰে ৰাস চাব দিনত পৰীক্ষা দি ৰাতি ৰাস চাব আৰু নেক্সট পৰীক্ষাৰ কাৰণে ৰেডি হৈ থাকিব ধন্যবাদ থেংক ইউ বাই বাই Rumah ভিতৰত বহি কিনে হেং আউট সেইটো সোমাই দিওঁ এল কি বাচ্চাত গাইজ বহুত দাম পাইছে ইণ্ডিয়াৰ ভিতৰত বহুত দাম So guys, ৰাস চাই আহিলো আমি এতিয়া আমি খাম খাই লৈ যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্রাইব কৰিব আৰু अगर चैनल में नए हो तो सब्सक्राइब करो यार কথা কিছু পাইলো মই अगर चैनल में नए हो YouTube Facebook